এইটো মানে আৱেৰনেছ প্ৰগ্ৰাম হয়। চ' ছেফটিৰ কাৰণে হেলমেট পিন্ধিব লাগে মানুহে, আৰু ISI মাৰ্ক হেলমেট মানে থাকিলে ভাল, অভাৰ স্পিডিং কৰিব নালাগে, আৰু ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক ছেফটিৰ কাৰণে মানে পাব্লিকৰ ছেফটিৰ কাৰণেই হয়, মানি চলিলে ভালৰ কাৰণে। কিউকি লাষ্টত যাই পিনে লাইফ ইজ মোৰ ইম্পৰ্টেণ্ট দেন এনিথিং। দেন ক'ৰবাত যাই পোৱাতকৈ ইয়াৰ পৰা কাৰোবাৰ বিয়া আছে, কিবা বজাৰ আছে, লং ডিষ্টেঞ্চ হওক শ্বৰ্ট ডিষ্টেঞ্চ হওক, পাব্লিক শুড ন' কি হেলমেট পিন্ধা, অভাৰ স্পিডিং কৰা এইকেইটা মানে ইম্পৰ্টেণ্ট হয়। অভাৰ স্পিডিং কৰিব নালাগে, হেলমেট পিন্ধিব লাগে, তাহাঁতৰ নিজৰ জানটো বেছি ইম্পৰ্টেণ্ট আৰু সেইখিনিয়ে আৰু পাব্লিকে গম পালে ভাল আৰু। কি ক'ব পাব্লিকক, কি আহ্বান জনাব? চ' পাব্লিকক মই এইটোৱে কম কি safety always comes first, and you should always wear a helmet. Make sure that your মানে pillion rider যোনে হয় তেওঁ হেলমেট পিন্ধে, আৰু অভাৰ স্পিডিং কেতিয়াও নকৰে, বিকজ এজ আই ছেড লাইফ ইজ মোৰ ইম্পৰ্টেণ্ট। এইটো অলৱেজ ফাৰ্ষ্ট টেকত থাকিব। এইটোৱে, থেংক ইউ। এইটোৱে পাব্লিক। ৰাইজক কি আহ্বান? মেইনলি ৰাইজক এইটোৱে এপিল যে ৰাইজে ধুনীয়াকৈ নিজে বাচি থাকি ভালকৈ ৰুলছ ফ'ল' কৰি পিনি চলাব লাগে। বাইক যিহেতু অভাৰ স্পিডিং মেইনলি আমাৰ এক্সিডেণ্টৰ 70% আমি ৰিজনছবোৰ চালে অভাৰ স্পিডিং, ড্ৰিংক এণ্ড ড্ৰাইভিং বা উইদাউট হেলমেট হয়। তো এইবোৰতো হিউমেন ইৰ'ৰ হয়। আমি যদি নিজৰ ব্যৱহাৰটো ভাল কৰোঁ, চব আমি বাচি থাকিব পাৰোঁ মানে। তো এইটোৱে এপিল, মানুহে যাতে আমাৰ ইয়াৰে জনগণই ভালকৈ নিয়ম নীতি মানি চলে, উইদাউট হেলমেট যাতে নচলায়। তাৰপিছত আমাক লগত কপাৰেশ্যন কৰক, আমাক কিবা যদি এডভাইচ দিবলগীয়া আছে আমাকো দিয়ক, আমাৰ অফিচত আহক, ভালকৈ কথা চথা পাতক, আমি চবে মিলি ধুনীয়াকৈ ছেফ এণ্ড ছিকিউৰ্ড এটা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আমি যাতে বনাব পাৰোঁ। ঠিক আছে। চলিত অভাৰ স্পীড নে হেলমেট নিপিন্ধা নে কি? মেইনলি ইণ্টাৰ কানেক্টেড হয়। যেনেকৈ অভাৰ স্পিডিং লগতে যদি আপুনি হেলমেটটো নিপিন্ধাকৈ চলায়, তেতিয়া যদি ক'ৰবাত আপুনি খুন্দা মাৰে, তেতিয়া বাচাৰ চান্স একদম কম থাকে। যেনেকৈ আপোনাৰ যদি হেলমেট নিপিন্ধে অলমষ্ট 50% আপোনাৰ মানে অভাৰ স্পিডিং কেছত আপোনাৰ মানে বাচাৰ চান্স বহুত কম থাকে। তো আপোনালোকে মেইনলি অভাৰ স্পিডিং নকৰিব, তাৰপিছত মদ চদ খাই নচলাব, তাৰপিছত হেলমেট প্ৰপাৰ পিন্ধিব, যোনটো ISI মাৰ্ক থকা প্ৰপাৰ হেলমেট হয় সেইটো পিন্ধিব লাগে। এনেই আমাক মানে দেখাবলৈ বা পুলিচে ধৰিব বুলি দেখাবলৈ পিন্ধিব নালাগে। ধুনীয়াকৈ যোনটো ISI চাৰ্টিফাইড হেলমেট হয় নিজৰ ছেফটিৰ কাৰণে পিন্ধিব লাগে।